কবিতাৰ শিৰোনাম আঘোণ মাহৰ পথাৰ হৰি আঘোণৰ পথাৰ শুনি শান্ত আকাশ উচ্চ দীপঙ্কৰ আঘোণৰ পথাৰৰ আজি বাস্তৱ তীক্ষ্ণ কাচিৰ বৰষুণত নৰাত জিলিকিছে ধানৰ মুঠি আহৰি নাই কোনো বেলি দুপৰীয়া ৰবৰ জ্যোতি বৰ গছৰ তলত সৌনিক জিৰণিৰে ভাগৰুৱা দাৱনী পুনৰ প্ৰাণ পালে আগলি কলৰ পাতত দুটি ধানৰ মুঠি ধূপ চাকি গন্ধৰে লক্ষ্মী আদৰিলৈ ঘৰলৈ এটি দুটি সোণগুচি ধানৰ মুঠি বান্ধি শুৱনি কৰিলৈ ভঁৰালৰ কোঠালি বিহংগী কৰিলৈ গধূলিৰ জাননী ঘৰ মৰা হ'ল পথাৰৰ অন্তৰ্যামীক সাক্ষী কৰি নসাজ ৰান্ধি বাঢ়ি ৰাইজৰ লগত মিলি সোৱাদৰ জ্যোতি আনন্দ কৰি অসমবাসী ৰাইজৰ পৰাই মৰম স্নেহ বিচাৰিছো জয় আই অসম ধন্যবাদ।